মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা আজি আমি কিছু সংখ্যক এটা শব্দত প্ৰকাশ কৰা শিকি লওঁ, যিবিলাক প্ৰায়ে পৰীক্ষাত আহি থকা দেখা যায়। প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষালৈ এই এটা শব্দত প্ৰকাশ কৰাবিলাক আহি থাকে। গতিকে তোমালোকে মন দি শুনিবা আৰু বহীত লিখি ৰাখিবা। ধান থোৱা ঘৰ, ভঁৰাল, যি অনাই বনাই ঘূৰি ফুৰে, যা-যাবৰ, নাম নধৰাকৈ দিয়া গালি, গোৱাল গালি, দেউতাকৰ সখীয়েক তাৱৈ, তাৱৈৰ ঘৈণীয়েক আমৈ, যি আনৰ অধীন নহয় স্বাধীন, যি আনৰ অধীন পৰাধীন, গৰু বন্ধা ঘৰ গোহালি, ঘোঁৰা বন্ধা ঘৰ অস্তাবল, যি পথৰ পৰা বিচলিত পথভ্ৰষ্ট, যি কথাৰ অৰ্থ নাই অৰ্থহীন বা নিৰৰ্থক, যি আনৰ ওপৰত নিৰ্ভৰ কৰে পৰনিৰ্ভৰশীল, যি নিজৰ ওপৰত নিৰ্ভৰ কৰে আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী, যাক কল্পনা কৰিব নোৱাৰি কল্পনাতীত, যাৰ আদি নাই অনাদি, যাৰ অন্ত নাই অনন্ত, যাৰ সীমা নাই অসীম, যাক বৰ্ণনা কৰিব নোৱাৰি অবৰ্ণনীয়, যাক বাৰণ কৰিব নোৱাৰি অনিবাৰ্য, যাক লংঘন কৰিব নোৱাৰি অলংঘ্য, যাক দেখা নাযায় অদৃশ্য, যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ, যাক সহজে পোৱা যায় সুলভ, যাৰ নাম নাই অনামী, যাৰ সীমা আছে সসীম, যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য, যাত ধাৰ আছে ধৰুৱা, যি অলপতে শুনে শহাকনীয়া, যি কাৰো পক্ষত নাথাকে নিৰপেক্ষ, যি নিশাচৰে নিশাচৰ, যি সহ্য কৰিব পাৰে সহনশীল, যি মাছ মাংস নাখায় নিৰামিষহাৰী, ভিক্ষা কৰে যি ভিক্ষাৰী, যি খুজি মাগি খায় খোজনীয়া বা মগনীয়া, যি আনৰ বস্তু বলেৰে নিয়ে ডকাইত, যি কথা জনা নাযায় অজ্ঞাত, যি কাৰো লগত মিলিব নোৱাৰে অজিন পাতকী, দুটা মাহৰ মাজৰ দিন দমাহী বা সংক্ৰান্তি, যিজনে নিয়মমতে খৰচ কৰে মিতব্যয়ী, যি সঁচা কথা কয় সত্যবাদী, যি মিছা কথা কয় মিছলীয়া, যি ঘৰত উপজে ঘৰ উপজা, যি বনত উপজে বনজ, যি নগৰত থাকে নগৰীয়া, যি গাঁৱত থাকে গাঁৱলীয়া, যি বিদেশত থাকে প্ৰবাসী, বিদেশৰ পৰা অহা লোক বিদেশী, যি ভয় নকৰে নিৰ্ভীক, আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা বা পৰশ্ৰীকাতৰ, একে গুৰুৰ শিষ্য হৰিভকত বা সতীৰ্থ, যিকোনো এটা লিখিলে হ'ব। একে শ্ৰেণীতে পঢ়া সহপাঠী, একে মাকৰ সন্তান সহোদৰ বা সোদৰ, গোটেই জীৱন জুৰি আজীৱন, মাগিলেও ভিক্ষা নোপোৱা সময় দুৰ্ভিক্ষ, জন্মৰ পৰা অন্ধ যি জন্মান্ধ, যি এটা চকুৰে নেদেখে কণা, দুয়োটা চকুৰে নেদেখা লোক অন্ধ, যি কথা ক'ব নোৱাৰে মূক বা বোবা, যি শুনাও নাপায় কথাও ক'ব নোৱাৰে মূক বধিৰ, শাৰীৰিকভাৱে অক্ষম যি প্ৰতিবন্ধী, যাৰ মাক পিতাক মৰিছে মাউৰা, যি পুৰুষৰ তিৰোতা বা ঘৈণীয়েক মৰিছে বৰলা বা বিপত্নীক, যি তিৰোতাৰ পুৰুষ বা স্বামী মৰিছে বিধৱা, স্বামী থকা তিৰোতা সাধৱা বা আয়তী, নাম গোৱা তিৰোতা নামতী, বিহুৰ আগদিনা উৰুকা, যি দিনত নেদেখে দিনকণা, যি ৰাতি নেদেখে কুকুৰিকণা, দুই ঘৰৰ মাজৰ ঠাই দুঘোৰা, ঘৰৰ ছালৰ পানী পৰা ঠাই পানী পঁচা, এবাৰ ফল দি মৰা গছ ঔষধি, 2 বছৰৰ মূৰত
পোৱালি দিয়া গাই, দুৰচি বা দৰাহী, পনীয়া গাখীৰ দিয়া গাই, জলাহী, শিং নথকা গৰু, লাওমোৰা, হাল বোৱা গৰু, বলদ, ঠেং নথকা ভেকুলীৰ পোৱালি, লালুকি। স্মৰণ কৰিবলগীয়া স্মৰণীয়, যাৰ বিয়া হোৱা নাই, অবিবাহিত বা আবিয়ৈ, যাৰ বিয়া হৈছে বিবাহিত, জিভাৰে চেলেকি চাব পৰা বস্তু, লিজ্জ, জন্তুৰ নিচিনা যি জান্তৱ, যি গৰমো নহয় ঠাণ্ডাও নহয়, কুহুমীয়া, যি বতৰ শীতো নহয় উষ্ণও নহয়, নাতিশীতোষ্ণ, যি ফল কেঁচাও নহয় পকাও নহয়, দহেচীয়া, মাৰ ভনীয়েক মাহী, দেউতাৰ ভনীয়েক পেহী, মাৰ সতিনীয়েক বিমাতা বা মাহীমা, ককাৰ দেউতাক আজু ককা, কঁঠালৰ সৰু কলি মুচি, খাবলৈ অনা সৰু কলপুলি পচলা, দাঁত ওলোৱা হাতী দঁতাল, মাছ মৰা লোক মাছুৱৈ বা মাছমৰীয়া, যি জলত চৰে জলচৰ, যি স্থলত চৰে স্থলচৰ, জল আৰু স্থল উভয়তে চৰে যি উভচৰ, যি কণীৰ পৰা জন্মে অণ্ডজ, ঈশ্বৰক বিশ্বাস কৰা লোক আস্তিক, ঈশ্বৰক বিশ্বাস নকৰা লোক নাস্তিক, গান গোৱা লোক গায়ক, খেলা ধূলা কৰা লোক খেলুৱৈ।